당신들 কি মাছ কি মেলা কিবা কিবি মাছ পাইছো মেলা কি নাম কম যোৱা বছৰত কিমান পাইছিল যোৱা বছৰ মই অহাই নাই এই বছৰে প্ৰথম আহিছো এই মাছ মাৰি আৰু ভালে লাগিল 2 কেজি মান পাইছে না পাইছো এতিয়া বিক্ৰী কৰিব না খাব সব খাম বিক্ৰী কৰি দিম আৰু দৌৰিবি না যাবি ধৰি মাৰা অলপ গাড়ী ভাড়া মতে যদি নলাই আহিলে হ'ব এনে ক'ত পৰা আহিছে আমি চন্দ্ৰপাৰা বহুত দূৰ না বহুত দূৰ ঠিক আছে যদি 30 কেজি মান হ'ব কি মাছ পায় সব বলি না এনে বছৰে বছৰে এনেকা পাই থাকে ন বছৰে আমি সব গোটেই বছৰে আমি আহি থাকি তাতে পাই থাকি ঠিক আছে এনে মাছৰ পৰিমাণ বেছি হৈছে না কমি গৈছে আগতকৈ কম আছে অলপ যোৱা বছৰে আমি 50 কেজি মান পাইছে এই বছৰ কম আছে এনে আপোনালোকে কোনটো গাঁৱৰ পৰা আহিছে আমি বংশীগাঁও পৰা আহিছোঁ ইয়াত কোকৰাঝাৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা আহিখিনি মাছ ধৰিব পৰা যায় নেকি না কমিটি আছে বিভিন্ন ডিস্ট্রিক্ট কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ পৰা অনেক কিবা আছে বিসিডিসি আছে তাৰ পৰা আহিছে অনেক মানুহবিলাক মাছ ধৰি খাইবা পাইছে খাইবা পোৱা নাই আমি তাতকে আমি সবচেয়ে বেছি পাইছে আমি এই বছৰ ইয়াত বেলেগ মানে মানা কৰা নাই আৰু মানা নাই তাৰমানে যোনে আহে ঠাই আহিছিলে পাঁচটা বজাত আহিছে বছৰে বছৰে আহি থাকে ন বছৰ আহি থাকে এনে আজি কেই কেজি মান পাইছে মানে মাগুৰ পাইছোঁ এটা গৰাই পাইছোঁ আৰু কিবা কিবি মাছ সৰু 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 মাছ বহুত আছে ডাঙৰ পোৱা নাই আছে 10 কেজি মান হ'ব না নাই ইমান নহয় 1.5 কেজি মান হ'ব আৰু আপুনি অকলে বেলেগ নাই আপুনি প্ৰত্যেক বছৰে আহে ন ইয়াত আগৰ বছৰত কিমান হৈছিলে কোনোবা দিন ভাগ্য ভাল থাকিলে এনেকুৱা হয় আৰু কি কোনোবা দিন বৰালি চৰালি পোৱা যায় আৰু কি মাছটো কমি গ'ল বুলি ভাবে নেকি আপুনি কমি গৈছে না আগত বেছি আছিল না বেছি আছিল সকলোত বেছি আছিল ঠিক আছে দাদা আপুনি কি ক'ব মাছটো কমি গ'ল বুলি কৈছে আগৰ বছৰৰ পৰা মাছটো আগৰ বছৰৰ পৰা এইবাৰ অলপ কম আছে আগত বহুত আছিল আৰু এতিয়াতো বেছি পোৱা নাই চিকেন নাকৈছে নাকৈছে এনে বছৰত কেইবাৰ পানীখন এৰা হয় বছৰে এবাৰ 4টা মানে সুইচ গেটটো সদায় বছৰে কিবা নৱেম্বৰ 1 তাৰিখে 4টা মানে গেটটো ৰাতিপুৱা 5টা বজাত গেটটো চাৰিছে তাৰপিছত আমি সোমাইছে আৰু আপোনালোকে কেই কেজি মান পাইছে অনুমান আমি 30 কেজি মান পাইছে অলপ বেছি হ'ব ন যোৱা বছৰ তাৰকৈ বেছি পাইছে আমি বেছি পাইছে এই বছৰে কম আছে এনে আপোনালোকে খাব না বেছিব আমি খাব এটা খাব ন চব খাব কাৰণে আমি আহিছে তাৰমানে ভাগ কৰি ঘৰে ঘৰত এই নিজে কিবা ভাগ কৰি ল'ব আৰু ঠিক আছে আমি এখানে 30 জন মান আছে গ্ৰুপ মানে ন গ্ৰুপ আছে তাতে কিমান হয় এইটো আমি ভাগ কৰি খাব